যোৰহাট টু ৱেষ্ট বেংগলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ এতিয়া দাৰ্জিলিঙত। মই দাৰ্জিলিং ষ্টেচনত আছোঁ একচুৱেলি। আজি দেখুৱাম আপোনালোকক মল ৰোড আৰু দাৰ্জিলিং এখন টাউনৰ দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰিম। টাউন কেনেকুৱা হয় সেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু চবতকৈ ডাঙৰ কথা, খুব ভাল কথা, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে একচুৱেলি ট্ৰেইন আহি গৈছে। এয়া হৈছে ট্ৰেইন, মজা লাগিছে। ষ্টেচন মানে দাৰ্জিলিঙৰ এইটো মেইন জেগা হয়, যিহেতু গোটেই দাৰ্জিলিং ষ্টেচনটো আছে, গোটেই মানুহ আহি বহেহি ইয়াতে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তেনেকুৱাতে ট্ৰেইনখন আহি গৈছে। ষ্টেচনতে মই আছোঁ। এয়া বহুত মানুহ ইয়াত বহি আছে। একচুৱেলি আজি দেখাবলৈ গৈ আছোঁ এতিয়া দাৰ্জিলিংখনত দিনত কেনেকুৱা হয়, দিনত গোটেই পৰিৱেশ দেখাবলৈ গৈ আছোঁ দাৰ্জিলিঙৰ। একচুৱেলি এতিয়া দিনত মল ৰোড যাম। কালি ৰাতি মল ৰোড গৈছিলোঁ, কিন্তু মল ৰোডত কালি ৰাতি প্ৰায় আধা সংখ্যক মানে দোকান বন্ধ আছিলে আৰু মানুহ যথেষ্টখিনি আছিলে। কিন্তু যদি বন্ধ আছিলে, পাহাৰীয়া জেগা জানেই আপোনালোকে, পাহাৰীয়া জেগাত একচুৱেলি খুব সোনকালে মানে মানুহ ভিতৰত সোমাই গুচি যায়, বন্ধ হৈ গুচি যায় জেগাবোৰ। কিন্তু মল ৰোডত হ'লেও 8টা, 8:30লৈকে মই আছিলোঁ, 8:30মান বজালৈকে আছিলোঁ, 8:30লৈকে। কিন্তু তেতিয়া মল ৰোডত যথেষ্ট মানুহ আছিলে। আৰু মই ভিডিঅ'টো একচুৱেলি কালিৰ ভিডিঅ'টো মই শেষ কৰিছিলোঁ আহি পেলাই দাৰ্জিলিং ষ্টেচনতে। দাৰ্জিলিং ষ্টেচনত যেতিয়া মই শেষ কৰিছিলোঁ তেতিয়া দেখিছিলোঁ একেবাৰে মানুহ নাই, মানে একেবাৰে মানুহ নাই। কিন্তু মই অকলে আহিছিলোঁ। আৰু আপোনালোকে জানে যে এইটো মই চ'ল' ট্ৰিপ কৰি আছোঁ, মই অকলে ট্ৰিপ কৰি আছোঁ। এইটো আপোনালোকে যেতিয়া চ'ল' ট্ৰিপ কৰিব, নিজৰ গাড়ীত হওক বা অকলে বা বাছতে হওক বা য'তেই যেনেকেই হওক, তেতিয়া মানে এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে যে ধৰি লওক যে আপোনালোকৰ আমনি লাগিব নেকি, ভয় লাগিব নেকি, তেনেকুৱা একো কথা নাথাকে একচুৱেলি। যদি আপোনালোকৰ যদি বুকুত সাহস আছে তেতিয়াহ'লে আপোনালোক চ'ল' ট্ৰিপ কৰিব পাৰিব। চ'ল' ট্ৰিপ কৰিবলৈ হ'লে একচুৱেলি পপাই গৈছোগৈ, ওপৰলৈ আহি থাকিব লগা হৈছে সেইটো কাৰণে। আৰু ঠাণ্ডা যিহেতু, সেইটো কাৰণে অলপ মানে ভাগৰটো কম লাগিছে বাৰু। যদি ঠাণ্ডা নহ'লে, গৰম হ'লহেঁতেন তেতিয়াহ'লে আৰু ভাগৰ লাগিলেহেঁতেন। একচুৱেলি চ'ল' ট্ৰিপৰ কথা পাতি আছিলোঁ। চ'ল' ট্ৰিপ যদি আপোনালোকে কৰিবলৈ হয় তেতিয়াহ'লে যদি মোৰ কথা যদি মানে ধৰি লওক 15 দিন 20 দিন এমাহৰ কাৰণে যদি ওলাই আহিবলৈ হয়, তেতিয়াহ'লে আপোনালোকে বিভিন্ন জেগালৈ যাব লাগিব। অকল এজেগালৈ গ'লে নহ'ব। যদি অকল এজেগালৈ যায় তেতিয়াহ'লে আপোনালোকৰ আমনি লাগিব। বাকী ভয়ৰ কথাটো নাজানো, মোৰতো টোটেলি ভয় চয় সেইবোৰ নালাগে। ভয়ৰ কথাটো এইটো নিজৰ কথা, আপোনালোকৰ কিমান সাহস আছে সেইটো নিজৰ কথা। এতিয়া মই ৱেষ্ট বেংগল আহিছোঁ। ৱেষ্ট বেংগল আহোঁতেনে ধৰি লওক মই ৱেষ্ট বেংগলৰ বিভিন্ন জেগালৈ আহিছোঁ। বিভিন্ন জেগালৈ যেতিয়া আহিছোঁ, ধৰি লওক প্ৰথমতে মই আহিলোঁ চিলিগুৰিত মই থাকিলোঁ, আমনি লগা কথাই নাই। তাৰ পৰা মই গুচি গ'লোঁ, ধৰি লওক কলকাতা গুচি গ'লোঁ। কলকাতাত মই থাকিলোঁ, আমনি লগা কথাই নাই, কাৰণ কলকাতা মই ফুৰিলোঁ বহুত। আৰু তাৰপিছত আকৌ মই চিধা আহি গ'লোঁ চিলিগুৰিত থাকিলোঁ। তাৰপিছত আকৌ মই ভাবিলোঁ যে নাই বোলো মই দাৰ্জিলিং গুচি যাওঁ। এতিয়া মই দাৰ্জিলিং গুচি আহিলোঁ। দাৰ্জিলিঙত মই ধৰি লওক মানে এইবোৰ নতুন জেগা মোৰ কাৰণে, সেইটো কাৰণে ইয়াতে থাকি ভাল লাগিছে। সেইকাৰণে আমনি লগা তেনেকুৱা ধৰণৰ যেতিয়া বিভিন্ন জেগা সলাই থাকিব আপোনালোকে, বিভিন্ন নতুন জেগালৈ গৈ থাকিব, তেতিয়া আমনি লগা কথা নাই। ধৰি লওক দাৰ্জিলিঙত আছোঁ, কালি ৰাতি মল ৰোড দেখাইছিলোঁ, দিনতো আপোনালোকক সেয়া মল ৰোড দেখাবলৈ আহিছোঁ। এয়া আৰু কিছু সময় পাছতে সেয়া মল ৰোড পামগৈ। আৰু ধৰি লওক পাহাৰীয়া জেগাত আমাৰ খোজকঢ়া ইমান অভ্যাস নাই, সেইকাৰণে আমি ফুপাব লগা হৈছে অলপ। মানে সেইখিনি থাকিবই আৰু, কাৰণ ইমান অভ্যাস নাথাকেতো। আৰু বিশেষকৈ য'তে যাওঁ গাড়ীয়ে চলাই গুচি যাওঁ, সেইকাৰণে খোজকঢ়া ইমান অভ্যাস নাই। তাতে ওপৰলৈ চিধা প্লেইন ৰাস্তা নহয় মানে। একচুৱেলি মই এইফালৰ পৰা আহি আছোঁ, এইফালৰ পৰা আহি আকৌ এটা এইটো পুলিচ পইণ্ট পালোহি। পুলিচ পইণ্টৰ পৰা আহি পেলাই এইফালে চিধা এইফালে আহি পেলাই এই তললৈ এটা ৰাস্তা সোমাই, এটা ওপৰলৈ। এতিয়া মই ওপৰৰ ৰাস্তাটোত যাব লাগিব। ওপৰৰ ৰাস্তাটোত গ'লে আৰু কিছু দূৰ গ'লেই মল ৰোড মই পাই যামগৈ। একচুৱেলি 1885 চনতে এখন স্থাপিত হৈছিলে, নাম হৈছে গ্লেনাৰিছ। ইয়াতে ফটো মাৰিবলৈ যথেষ্ট ভিৰ, মানে ধৰি লওক মানুহে মানে এতিয়াও মই এতিয়া যদি দেখাওঁ তেতিয়াহ'লে এইখিনি মানুহে ফটো মাৰিয়ে আছে। মানে এইখন ব্ৰিটিছৰ দিনৰে হয়, একচুৱেলি ব্ৰিটিছে বনাইছিলে। এই ব্ৰিটিছৰ দিনৰে হয়, তেতিয়াৰ পৰা এখন মানে ৰেষ্টুৰেণ্ট আজিলৈকে চলি আছে। ইয়াতে মানুহে এবাৰ দাৰ্জিলিং যেতিয়া আহে ইয়াতে ফটো মাৰে। ৱেলকাম টু মল মাৰ্কেট, সেইফালে মল মাৰ্কেট আছে। আৰু এইটো এটা গ্ৰাউণ্ড, মানে গোটেই জেগাটো এখন গ্ৰাউণ্ডৰ নিচিনা, গোটেই দৃশ্যটো এনেকুৱা ধৰণৰ হয়। বাকী এইফালেও আছে, এইফালেও এখন মাৰ্কেট আছে। তেতিয়াহ'লে চিধিও এখন আছে মাৰ্কেট। এয়া ছাইডৰ পৰা দেখাইছোঁ। পাহাৰীয়া জেগাত সঁচাকৈ বৰ সুন্দৰ লাগে। যদি কুঁৱলী নহ'লেহেঁতেন একদম পূৰা স্পষ্ট ওলালেহেঁতেন, কিন্তু এতিয়া কুঁৱলী, তথাপিতো মই দেখাবলৈ চেষ্টা কৰিছোঁ। তলত এয়া ঘৰ, মই ওপৰত আছোঁ। কিন্তু পাহাৰটোৰ ওপৰত ঘৰ আছে। ইয়াত ৰাতি হ'লে লাইট জ্বলি থাকে, ৰাতি স্পষ্ট ওলাই পৰে। আৰু পাহাৰটো মানে লাইটখিনি ওলাই পৰে, আৰু তেতিয়া অনুমান কৰিব পাৰি এইটো পাহাৰৰ ওপৰত মানে ঘৰ আছে বুলি। ইয়াৰ পাছত আহি নিউ মহাকাল মাৰ্কেট পালোহি। এইটো ইয়াতে কি আছে চাওঁ, চাই পেলাই আকৌ ঘূৰি যাম। মানে একচুৱেলি মই আহি মল ৰোডতকৈ বেছি আগহে বাঢ়িলোঁ। দাৰ্জিলিঙৰ ষ্টেচন, মল ৰোড আৰু আশে পাশে থকা যিখিনি বজাৰ হয়, যিখিনি জেগা হয়, মানে সেইখিনি গোটেইখিনি আপোনালোকক দেখালোঁ।
তেতিয়াহ'লে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।